মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ অসমীয়াৰ কিতাপখনৰ তৃতীয়টি পাঠ বুজাবলৈ ওলাইছোঁ। তোমালোকে আটাই মোৰ সৈতে পাঠটি মনোযোগেৰে শুনি যাবা। পাঠটিৰ নাম হৈছে অৰূপৰ আবেদন। বহুদিনৰ মূৰত অৰূপ আজি স্কুললৈ আহিছে। তাৰ খা খবৰ লোৱাত লগৰীয়াহঁত ব্যস্ত। এনেতে শিক্ষয়িত্ৰী ৰেহেনা খাতুন বাইদেউ আহি শ্ৰেণীকোঠাত সোমাল। কি হৈছে? অৰূপে আজি বহুত দিনৰ মূৰত স্কুললৈ আহিছে, সেয়েহে তাৰ লগৰবোৰে তাৰ খা খবৰ লৈ আছে। তেনেতে কি হৈছে? শ্ৰেণীকোঠাত কোন আহি সোমাইছেহি? তেওঁলোকৰ শ্ৰেণী শিক্ষয়িত্ৰী ৰেহেনা খাতুন বাইদেউ। সোমাই তেওঁ অৰূপক দেখি সুধিলে, অৰূপ, তুমি দেখোন কেইবাদিনো স্কুল ক্ষতি কৰিলা, কিবা অসুখ বিসুখ হৈছিল নেকি? হয় বাইদেউ, বুলি সি তাৰ জেপৰ পৰা এখন কাগজ উলিয়াই শিক্ষয়িত্ৰী বাইদেউৰ হাতত দিলে। ৰেহেনা বাইদেউ অৰূপক কি সুধিছে যে তুমি বহুত দিন স্কুল ক্ষতি কৰিলা, কিবা অসুখ বিসুখ হৈছিল নেকি? তেতিয়া অৰূপে হয় বাইদেউ বুলি কৈ তাৰ জেপৰ পৰা পকেটৰ পৰা এখন কাগজ উলিয়াই দিছে। সেই কাগজখন কি আছিল বাৰু? ৰেহেনা বাইদেৱে কাগজখন মেলি চাই পঢ়িছে। কাগজখনত কি লিখা আছিল সেইখিনি ইয়াতে আমাক দিয়া আছে। শ্ৰীহৰি সহায়, নামখালা, টাং মানে তাৰিখ। পূজনীয় বাইদেউ, প্ৰথমতে মোৰ সেৱা গ্ৰহণ কৰিব যোৱা ইমান তাৰিখে মই গাঁৱৰ এঘৰলৈ ভোজ খাবলৈ গৈছিলোঁ। খাই অহাৰ পৰাই মোৰ পেট চলা আৰম্ভ হৈছিল। মা দেউতাহঁতে কিবা কিবি খুৱাইছিল, কিন্তু পেট চলা বন্ধ নহ'ল। শেষত ডাক্তৰক দেখুৱাই মোক চেলাইন দিবলগীয়া হৈছিল। তাৰ পাছতো দুৰ্বল হৈ থকা বাবে এইকেইদিন স্কুলত আহিব পৰা নাছিলোঁ। এতিয়া অলপ ভাল পাইছোঁ। অৰূপে কি লিখিছে চিঠিখনত? যে সি গাঁৱৰ এঘৰ মানুহৰ তাত ভোজ খাবলৈ গৈছিল। ভোজ খাই আহিয়ে তাৰ কি হৈছিল? পেট চলা আৰম্ভ হৈছিল। পেট চলা আৰম্ভ হোৱাৰ পিছত মাক দেউতাকে তাক কিবা কিবি খুৱাইছিল যদিও সি ভাল পোৱা নাছিলে। তেতিয়া মাক দেউতাকে অৰূপক ডক্তৰৰ ওচৰত লৈ গৈছিল। তাৰপিছত ডক্তৰে সেইমতে কি দিছিল? চেলাইন দিছিল। চেলাইন লোৱাৰ পিছতো অৰূপ দুৰ্বল হৈ থকাৰ কাৰণে সি ঘৰত ৰেষ্ট লৈ আছিলে, স্কুলত আহিব পৰা নাছিলে। এইখিনিয়ে অৰূপে কাগজখিলাত লিখিছিল। এই 10 দিন স্কুলত উপস্থিত থাকিব নোৱাৰিলোঁ। অনুগ্ৰহ কৰি অনুপস্থিত থকা দিনকেইটাৰ বাবে ছুটী মঞ্জুৰ কৰে যেন। এই মহোদয়ৰ ওচৰত মোৰ সৰল মিনতি। শ্ৰদ্ধাৰে ইতি আপোনাৰ প্ৰিয় ছাত্ৰ অৰূপ হাজৰিকা, 5ম মান ক শাখা, ৰোল ন ইমান। এনেদৰে কি কৰিছে? অৰূপে কাগজখিলাত লিখিছে। লিখি এই 10 দিনৰ কাৰণে কি বিচাৰিছে? ছুটী মঞ্জুৰ কৰাটো বিচাৰিছে। চিঠিখন পঢ়ি উঠি শিক্ষয়িত্ৰী বাইদেৱে ক'লে, অৰূপ, তুমি লিখিতভাৱে জনোৱা বাবে মই ভাল পাইছোঁ, কিন্তু এইখন তুমি মোলৈ দিয়া চিঠিহে হৈছে। স্কুলত অনুপস্থিত থাকিলে বা থাকিবলগীয়া হ'লে ছুটী মঞ্জুৰিৰ বাবে আবেদনহে কৰিব লাগে। তেতিয়া শিক্ষয়িত্ৰী বাইদেৱে কি কৈছে অৰূপক? যে তুমি মোক লিখিত আকাৰে ছুটী মঞ্জুৰিৰ বাবে এইখন দিয়াৰ কাৰণে মই ভাল পাইছোঁ, কিন্তু তুমি এইখন যে মোক দিছা কাগজত লিখি, এইখন তুমি মোলৈ দিয়া চিঠিহে হৈছে। কিন্তু স্কুলত কেতিয়াবা অনুপস্থিত থাকিলে বা থাকিবলগীয়া হ'লে আমি চিঠি দিব নালাগে, আমি কি দিব লাগে? আবেদনহে দিব লাগে। আবেদনক দৰখাস্ত বুলিও কোৱা হয়। চিঠি আৰু আবেদন একে নহয়। কি কৈছে? চিঠি আৰু আবেদন একে বস্তু নহয়, অলপ পাৰ্থক্য আছে, অলপ বেলেগ দুয়োখন বস্তু। মই তোমালোকক শিকাই দিছোঁ, ৰ'বা। ভৱিষ্যতে তোমালোকে এনেধৰণে আবেদন লিখিবা। এনেদৰে কৈ কেনে ৰেহেনা বাইদেৱে বৰ্ডত কি কৰিছে? আবেদন এখন লিখি দিছে। এইখন হৈছে আবেদনখন। আৰু এই আবেদন কেতিয়া লিখিব লাগে?
আবেদন বা দৰখাস্ত যেতিয়া আমি স্কুলত কেতিয়াবা অনুপস্থিত থাকোঁ বা ভৱিষ্যতে অনুপস্থিত থাকিম তাৰ কাৰণে আমি আবেদন লিখিব লাগে। আবেদন কেনেদৰে লিখিব লাগে? আমি প্ৰথমতে স্কুলখনৰ নামটো লিখিব লাগে। চোৱা ইয়াতে যেনেকৈ দিয়া আছে আমি তেনেকৈ আবেদন লিখিব লাগে আৰু আবেদন লিখাৰ কাৰণে কিছুমান ইয়াতে চোৱা নিৰ্দিষ্ট কিছুমান ডিচিপ্লিনত আমি লিখিব লাগে। পেৰাগ্ৰাফ চেঞ্জ কৰি হওক বা উপযুক্ত মানে সঠিক ঠাইত আমি কমা, দাঢ়ি, তাৰিখ এইবোৰ আমি ব্যৱহাৰ কৰি লিখিব লাগে। তাৰে আটাইতকৈ ওপৰত লিখিব লাগে আমি স্কুলখনৰ নাম লিখি নৱজ্যোতি আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ মাননীয় প্ৰধান শিক্ষক মহোদয়ৰ সমীপে ইয়াৰে স্কুলখনৰ ঠাইত তোমালোকে নিজৰ স্কুলখনৰ নাম দি দিব পাৰা। তাৰপিছত বিদ্যালয়ৰ মাননীয় প্ৰধান শিক্ষক মহোদয়ৰ সমীপে তাৰপিছত আমি লিখিব লাগে আমাৰ শ্ৰেণী। তুমি যোন শ্ৰেণীত পঢ়া সেইটো দিব লাগে আৰু তুমি কি শাখাত পঢ়া সেইটোৰ শ্ৰেণী শিক্ষয়িত্ৰী মহোদয়াৰ জৰিয়তে। যদি তোমালোকৰ শ্ৰেণী শিক্ষক ছাৰ হয় তেতিয়া শ্ৰেণী শিক্ষক বুলি লিখিব লাগিব, শ্ৰেণী শিক্ষক মহোদয়ৰ জৰিয়তে। যদি শিক্ষয়িত্ৰী হয়, বাইদেউ হয়, তেতিয়া তোমালোকে ইমান শ্ৰেণী ইমান শাখাৰ শ্ৰেণী শিক্ষয়িত্ৰী মহোদয়াৰ জৰিয়তে বুলি লিখিব লাগিব। তাৰপিছত আমি লিখিব লাগে বিষয়। বিষয়টোত আমি লিখিব লাগিব ছুটী মঞ্জুৰীৰ আবেদন। তাৰপিছত এইফালে আমি কি লিখিব লাগে? তাৰিখটো লিখি দিব লাগে। তাৰ শেষতে আমি এটা লাইন বা দুটা লাইন মাজতে ইয়াতে এৰি তলৰ মহাশয় বা মহাশয়া বুলি লিখি তোমালোকৰ স্কুলৰ প্ৰধান শিক্ষক এগৰাকী বাইদেউ হ'ব পাৰে, প্ৰধান শিক্ষয়িত্ৰী হ'ব পাৰে, তেতিয়া মহাশয়া বুলি লিখিব পাৰা। লিখি আমি লিখিব লাগে বিনীত নিবেদন এই যে পেট চলা ৰোগত ভোগাৰ বাবে ইমান তাৰিখৰ পৰা ইমান তাৰিখলৈ মই স্কুলত থাকিব পৰা নাছিলোঁ। ইয়াতে অৰূপৰ পেট চলা হৈছিল, তাৰ কাৰণে সি কি কৰিছে? পেট চলা ৰোগৰ বাবে স্কুলত উপস্থিত থাকিব নোৱাৰা বুলি লিখিছে। কিন্তু তোমালোকৰ যদি কিবা বেলেগ বেমাৰ হয়, জ্বৰ হয় বা কিবা বেলেগ হয়, তেতিয়া সেই কাৰণটো ইয়াতে লিখি দিব লাগিব। তাৰপিছত সেইকাৰণে এই আবেদনখন সহানুভূতিৰে বিবেচনা কৰি উক্ত দিনকেইটিৰ ছুটী মঞ্জুৰ কৰিবলৈ দয়ালু মহোদয়ৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। এনেদৰে তোমাৰ কাৰণটো লিখি কেনে আৰু প্ৰাৰ্থনাখিনি জনাই ইয়াতে কি কৰিব লাগিব? অভিভাৱকৰ চহী এটা ল'ব লাগিব। অৰূপৰ পেট চলাটো সত্য, তোমাৰ যে কিবা বেমাৰ হৈছিল সেইটো সঁচা বা সত্য বুলি লিখি দিব লাগিব। লিখি তোমাৰ যে গাৰ্জেন আছে, তোমাৰ দেউতা হ'ব পাৰে, মা হ'ব পাৰে বা বেলেগ কোনোবা হ'ব পাৰে, সেই অভিভাৱকৰ বা গাৰ্জেনৰ চহীটো মাৰি ইয়াতে তাৰিখটো দিব লাগিব। তাৰপিছত তোমাৰ নামটো ইয়াতে লাগিব। আপোনাৰ একান্ত বাধ্য ছাত্ৰ বা ছাত্ৰী, তুমি ছোৱালী হ'লে ছাত্ৰী, ল'ৰা হ'লে ছাত্ৰ। ইয়াতে তোমাৰ নিজৰ নামটো লিখিবা, মানে তোমাৰ চহীটো কৰিব লাগিব আৰু তোমাৰ শ্ৰেণী আৰু শাখা লিখিবা, ৰোল নম্বৰটো লিখি দিবা। এতিয়া পেজ নম্বৰ 21 চোৱা। তোমালোকে ইয়াতে কি দিয়া হৈছে? এতিয়া চিঠি আৰু আবেদনৰ মাজত থকা প্ৰভেদ নিশ্চয় বুজিব পাৰিছা। আবেদন আৰু চিঠিৰ লিখন শৈলী বেলেগ বেলেগ। চিঠি আৰু আবেদনত মূল 4টা ভাগ থাকে। সেইকেইটা হ'ল শিৰোনামা, সম্বোধন, মূল অংক আৰু সামৰণি। এতিয়া ইয়াতে কি কোৱা হৈছে? এতিয়া তোমালোকে চিঠি আৰু আবেদনৰ মাজত কি পাৰ্থক্য আছে, মানে চিঠি আৰু আবেদন কেনেকুৱা বেলেগ বেলেগ, কিমানখিনি বেলেগ, সেইটো নিশ্চয় তোমালোকে এই পাঠটি পঢ়ি বুজিব পাৰিছা। আবেদন আৰু চিঠিৰ কি যিটো লিখাৰ শৈলী আছে, লিখাৰ ধৰণ আছে, তাৰে মাজত অকণমান পাৰ্থক্য আছে, অকণমান বেলেগ বেলেগ। চিঠি আৰু আবেদনত মূল কেইটা ভাগ থাকে বুলি কোৱা হৈছে? চিঠি আৰু আবেদনত মূল 4টা ভাগ থাকে বুলিও কোৱা হৈছে। সেইকেইটা হৈছে শিৰোনামা, সম্বোধন, মূল অংক আৰু সামৰণি। ছাত্ৰ ছাত্ৰীসকল, এয়াই হৈছে আজিৰ আমাৰ অৰূপৰ আবেদন পাঠটিৰ ওপৰত কিছু আলোচনা।
আশা কৰিছোঁ তোমালোকে আটাই মোৰ কথাখিনি খুব মনোযোগেৰে শুনি গৈছা।